নমস্কাৰ বন্ধু বান্ধৱসকল, কি খবৰ? আশা কৰোঁ সকলোৰে চাগে ভাল, মোৰ ভাল। এতিয়া যাবলৈ ওলাইছোঁ বৰ্তমান আজি এটা নতুন ব্লগ লৈ পেলাই। বিহপুৰীয়া 2 নং মৰিচা পথাৰত যিখন কৰ্মশালা হৈছিলে, আজি তাৰ প্ৰীতিভোজ হৈছে। তো তাৰপৰা আহোঁগৈ, চব আহিলে বোলে খুলি লৈছোঁ। তাৰপিছতে এতিয়া মই বসন্তী লৈ পেলাই যাম। ইমান বহুত দিন মানে ধোৱাও নাই, এটাই চাৰিদিন বৰষুণ দি আছে, বহুত লেতেৰা হৈ গ'ল। তাৰপিছতে এতিয়া মই যাম বসন্তীক লৈ খানালৈ বুলি। চাই থাকোঁ, চাই গৈ দেখুৱাম যে সকলো চাগে ল'ৰা ছোৱালীবোৰ আহিলেই। খানানো কিহে গোটাইছে, কি কথা সকলোখিনি দেখুৱাম। তো পোনে পোনে গৈ পালোঁগৈ আমি য'ত মানে প্ৰীতিভোজ আয়োজন কৰা হৈছে, নামঘৰ কিনাৰতে স্কুল এভাগত আয়োজন কৰিছে, আমি তাত পাই গ'লোগৈ। তাৰপিছত এইফালে খানা বৰ্তমান হৈ আছে, এইবোৰ মাংস বনাই আছে, মাছ বনাইছে, সকলোখিনি বনাইছে। আমি ধুনীয়াকৈ হ'লে ল'ৰা ছোৱালীখিনিৰ লগত একেলগে খাম আৰু। তো চাই থাকক। তাৰপৰা মই পাই দিয়াৰ লগে লগে ল'ৰা ছোৱালীখিনিয়ে বোলে সেৱা এটা কৰোঁ, আপোনাক গুৰু সেৱা এটা লাখ গুৰু সেৱা কৰি দিওঁ। তেখেতে তেহেঁতেও সেৱা কৰিলে, মই ধুনীয়াকৈ আশীৰ্বাদ এটা দিলোঁ। পূৰা খাই আছে, দবাই আছে, এইটো পূৰা দিছেনে? পূৰা দবাই আছে।